এটা ব্ৰেকিং নিউজ জনাইছো প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দেশবাসীৰ নিশা 9 বজাৰ লগে লগে জ্বলি উঠিল মমবাতি ফ্লেছ লাইট চাকি বন্তি আৰু 9 মিনিটৰ বাবে বিজুলী বাতিৰ অবিহনে পোহৰাই তুলিলে সমগ্ৰ দেশ আৰু কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক সম্পূৰ্ণৰূপে সঁহাৰি জনালে জনতাই আৰু মহানগৰী উজ্বলি উঠিল মমবাতি ফ্লেছ লাইট আৰু মাটি চাকিৰ পোহৰত আমি জনাইছো এই খবৰটো যেটো কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি এতিয়া একত্ৰিত হৈছে সমগ্ৰ দেশ একত্ৰিত হৈছে তাৰে আজি প্ৰমাণ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক আহ্বান 5 এপ্ৰিলৰ নিশা 9 বজাৰ পৰা 9 মিনিট সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিব লাগে বিজুলী বাতি তাৰ পিছতে আহ্বান জনাইছিল মমবাতি ফ্লাছ লাইট বা মাটি চাকিৰ পোহৰেৰে পোহৰাই তুলিবৰ বাবে আৰু সেই আহ্বানক সম্পূৰ্ণৰূপে সঁহাৰি জনোৱা দেখা গৈছে দেশবাসীয়ে সঁহাৰি জনাইছে আমি জনাইছো সেই খবৰটো প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে সমগ্ৰ দেশবাসীয়ে আৰু নিশা 9 বজাৰ লগে লগে জ্বলি উঠিল মমবাতি ফ্লেছ লাইট আৰু মাটি চাকি আৰু 9 মিনিটৰ বাবে বিজুলী বাতিৰ অবিহনে পোহৰাই তুলিলে সমগ্ৰ দেশ আৰু কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক সম্পূৰ্ণৰূপে সঁহাৰি জনালে জনতাই আৰু গুৱাহাটী মহানগৰী ইয়াৰ ব্যতিক্ৰম নহয় মহানগৰী উজ্বলি উঠিল মমবাতি ফ্লেছ লাইট আৰু মাটি চাকিৰ পোহৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক আহ্বানৰ পিছতে এতিয়া সম্পূৰ্ণৰূপে একত্ৰিত হোৱা দেখা গৈছে সম্পূৰ্ণৰূপে একত্ৰিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক সঁহাৰি জনোৱা দেখা গৈছে এই আহ্বানৰ পিছতে এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বিজুলী চাকি বন্ধ কৰি দিছে তাৰ বিপৰীতে এটা জ্বলাই ৰাখিছে মমবাতি মোবাইল ফ্লেছ বা অন্যান্য যি মাটি চাকি তেনেধৰণৰ যি সামগ্ৰী আছে সেইসমূহ জ্বলাই ৰাখিছে কিন্তু সম্পূৰ্ণৰূপে বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে বিজুলী বাতি